নমস্কাৰ বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম কৰিছোঁ। আজি মই দেৰগাঁৱৰ ওচৰতে গৈ আছোঁ, মানে ইয়াতে সৰুকৈ এটা পাৰ্ক খুলিছে। সেই পাৰ্কটো বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে হয়। তো তাৰে সৰু ল'ৰা ছোৱালী খেলিব পৰা কি বস্তু আছে আৰু পাৰ্কটো কেতিয়া বন্ধ থাকে, কেতিয়া খোলে আৰু এণ্ট্ৰি ফিজ কিমান, তাৰে মই সম্পূৰ্ণখিনি আপোনালোকক জনাম। আৰু কিন্তু তাৰ আগতে এটা কথা, মোৰ যিসকল ভিউৱাৰ্ছ আছে মানে ভিডিঅ' চায়, তো প্ৰায়ভাগে মোৰ চেনেলটো মানে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই। তো সেইবাবে যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। তেতিয়াহ'লে ব'লক মই দেৰি নকৰি এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পাই গ'লোঁ বন্ধুসকল, মই চাব পাৰে এতিয়া মই আছোঁ নাৰিকলগুৰিত। এয়া মোৰ ওচৰতে এইটো হৈছে নাৰিকলগুৰি চাৰিআলি, আৰু এই চাৰিআলিৰ ওচৰতে আছে পাৰ্কখন। এইটো নতুনকৈ উদ্ভাৱন কৰা হৈছে, মিনিমাম 6 মাহমান হ'ল। তো মই ইয়াৰ সম্পূৰ্ণ ডিটেইলছখিনি দিম, আগলৈ ভিডিঅ'টো আপোনালোকে এনেকৈ চাই থাকক। আৰু এইখনে হৈছে পাৰ্কখনৰ মুখ্য গেট, আৰু এই মুখ্য গেটৰ লগতে আছে এখন এই সৰুকৈ দোকান। এই পাৰ্কখনৰ নাম হৈছে জীৱেশ্বৰ হাজৰিকা স্মৃতি উদ্যান, আৰু প্ৰত্যেকজন এণ্ট্ৰি ফিজ 20 টকাকৈ লোৱা হয়। তেতিয়াহ'লে আহক দেৰি নকৰি এই পাৰ্কৰ বিষয়ে নজনা কিছু কথা জানো আহক। এই পাৰ্কখন নাৰিকলগুৰি চাৰিআলিত অৱস্থিত। এই পাৰ্কখন খুবেই সৰু, কিন্তু সৰু হ'লেও পাৰ্কখনত যথেষ্ট খেলিবলগীয়া সৰু ল'ৰা ছোৱালীৰ বস্তু আছে। আৰু এই পাৰ্কখনৰ নাম হৈছে জীৱেশ্বৰ হাজৰিকা স্মৃতি উদ্যান। এই পাৰ্কত আপুনি এনেকুৱা ধৰণৰ বিভিন্ন খেলা সামগ্ৰী দেখা পাব, য'ত সৰু ল'ৰা ছোৱালীৰ জুলনা ইত্যাদি কিছুমান বস্তুৱে খেলি আছে। ইয়াৰ উপৰিও আমি সন্ধিয়া এই পাৰ্কত এনেকৈ পানী ওলোৱা, এইটো নামটো মই নাজানো একচুৱেলি, এনেকুৱা এটা দৃশ্য ভাল দেখা পাব। লগতে এনেকৈ এই বৰ্ডবিলাকত এনেকৈ আমাৰ হৰিণ, জিৰাফ, এনেকৈ সম্পূৰ্ণ ডৰেমন কিছুমান বস্তু ছবি অঁকা আছে, আৰু এই ছবিবোৰেই সৰু ল'ৰা ছোৱালীক বহুতে আকৰ্ষণ কৰে। আৰু লগতে এনেকৈ বহিবলগীয়া খুব ধুনীয়া কমফৰ্টেবল চকীও আছে।